Hello friends, good morning. আশা কৰো ভালে আছে। আজি আমি কিবা দিন ধৰি দেখিছো বতৰটো খুব বেয়া কৰি আছে, অলপ ঠাণ্ডাও পৰিছে। গতিকে আজি ভাবিলো লোকেল চিকেন খাও। লোকেল চিকেন সকলোৱে ঘৰুৱাভাৱে বনাব জানে। আজি মই ঘৰুৱাভাৱে বনাম। সেইকাৰণে ভাবিলো আজি মইনো কেনেকৈ বনাও আপোনালোকৰ আগত শ্বেয়াৰ কৰো ভিডিঅ'টো। আহকচোন তেনেহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে লোকেল চিকেন আধা কেজি ভালকৈ ধুই পাত্ৰটোত লৈ লৈছো। এতিয়া আমি মেৰিনেট কৰিবলৈ আদা নহৰু পেষ্ট, সৰিয়হৰ তেল, জিৰাৰ পিছা আৰু মিট মছলা, নিমখ আৰু ৰঙা জলকীয়া গুড়ি লৈছো আৰু ধনিয়া পাউডাৰ আৰু হালধি পাউডাৰ লৈছো। এতিয়া পিঁয়াজ আপোনালোকৰ পছন্দ অনুযায়ী কাটি ল'ব। মই ডাঙৰ 3টা পিঁয়াজ কাটি লৈছো। আৰু এতিয়া আলু লৈছো ডাঙৰ 2টা। আপোনালোকৰ নিজৰ পছন্দ অনুসৰি কাটি ল'ব। আৰু ডাঙৰ বিলাহী এটা চপ কৰি লৈছো। এয়া আমাৰ 2টা আলু, 3টা পিঁয়াজ আৰু এটা ডাঙৰকৈ বিলাহী কটা হৈ গৈছে। এতিয়া আমি কেৰাহীত 3 টেবুলস্পুন মিঠাতেল লৈ লৈছো। সেইখিনি গৰম হৈ যোৱাৰ পিছত আলুখিনি আগতে ভাজি ল'ম। এতিয়া ৰঙা হৈ উঠাৰ পিছত আলুখিনি মই উঠাই লৈছো। এতিয়া মই 1 টিস্পুন চেনি গৰম তেলতে দি লৈছো। সেইখিনি ৰঙা হৈ উঠাৰ পিছত তেজপাত দিছো আৰু 3টা শুকান জলকীয়া দিছো। এইখিনি অকমান ভাজি থাকিব। ভাজি উঠাৰ পিছত এয়া আগতে কাটি থোৱা পিঁয়াজখিনি দি লৰাই আছো। পিঁয়াজৰ ৰংটো এনেকুৱা গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে মেৰিনেটেড চিকেনখিনি দি দিছো আৰু ভালকৈ তাৰপিছত আকৌ লৰাই লৈছো। এতিয়া আগতে কাটি থোৱা বিলাহী দি দিছো আৰু লগতে কেঁচা জলকীয়া 2টা সৰুকৈ কুটি দিছো গোন্ধটো ভাল হ'বৰ কাৰণে। আৰু সেইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছো। আকৌ বিলাহীখিনি ভালকৈ ভাজ কৰাৰ পিছত আগতে ভাজি থোৱা আলু কেইডোখৰ দি দিছো। আকৌ ভালকৈ লৰাই লৈছো। এতিয়া 3 কাপ উতলা পানী ইয়াতে দি ভালকৈ মিহলি কৰি লৈছো আৰু আপোনালোকে এইখিনি প্ৰেছাৰ কুকাৰটো সিজাব পাৰে। মই খালি কেৰাহীতে সিজাই লৈছো। মাংসখিনি পৰিবেশন কৰাৰ আগতে 2 টিস্পুন গৰম মছলা পাউডাৰ মিহলি কৰি ললো আৰু এয়া আমাৰ লোকেল চিকেন ৰেডি। এতিয়া এই মাংসখিনি গৰম ভাতৰ লগত সাৰ্ভ কৰিলো আৰু এই গৰম ভাতৰ লগত লোকেল চিকেন খাই ইমান ভাল লাগে। আপোনালোকে খাই জনাবচোন কেনে পালে। আশা কৰো আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পামহি। তেনেহলে আজিলৈ আহো।